हेलो खुलुमबाय गुड मर्निं आंनि गोदान मोनसे भिडिअआव नोंथांमोनखौ फिर खेबसेबाव बरायनानै लाग्रोनाय जाबाय ओमफ्राय आसा खालामो नोंथांमोनहा गासिबो मोजाङैनो दङ ओमफ्राय आंबो मोजाङैनो दङ ओमफ्राय दा नै जों ओंखारबाय आरो दा आमिनफारामोन नामा दा जों थानाया आमिनफारा औ आमिनगावनिफ्राय जोङो बेलेग मोनसे जायगायाव थांगोन आरोखि ना प्रग्रामनि थाखाय नोंथांमोनहा आंजों लोगोसे थांफाबाय थादो ओमफ्राय दिनैनि प्रग्रामा मानि थाखाय जागोन ओमफ्राय मारै जागोन बेखौ नोंथांमोनहा नायलांबाय थादो ओमफ्राय भिडिअखौ जोबजासिम नायलांगोन होननानै आसा खालामनानै थाबाय लोगोफोर थुदो बिदिब्ला थांदिनि गारिया नै जोंना बेनो रेडि जाबाय सासे आदाबो दङ माबानि टेङापारानि जाहैदों बिथाङा फरायनाय आरो बेहा बुरजा फरायनाय ओमफ्राय जोङो ज' ओंखारलांसिगोन आरो जोंनि गारिजोंनो बे आदाया बेलेगजोंसो फैदोंमोन नालाय ओमफ्राय दा जोंजोंनो थांफासिगोन आरो बियो बे माबासिम प्रग्राम जायगासिम ना गोजौआव थांदों सासे गथ'आ माबा जोंना नानिया आंनि माबा कटखौ लायनो थांदों आरोखि ना आङो लाबोआखैमोन ओमफ्राय दा गोजांगोनदां होननायखाय आङो लायफिननो थिनहरबाय आरोखि लोगोफोर नायलांबाय थादो बिदिबा भिडिअखौ थांनोसै जोङो ओंखारलांनोसै प्रग्राम जायगासिम आदाया फैदों सिनायथिखौ होना लादो दा अननानै आंनि मुङा बसुमतारी आं रिसार्च स्कलार बड'लेण्ड इउनिभारसिटि डिपार्टमेन्ट अफ जिअ'लजियाव नोंथांमोनहा मोनथिखागोन जागोनदां सोरबाथ' आदाखौ नायलांबाय थादो लोगोफोर ब्रिजखौ खोन्थादो सराइघाट ब्रिज लोगोफोर दिनैनि ब्लगआ इन्टारेस्टिं जानो हागौ नोंथांमोना भिडिअखौ जोबजासिम नायलांबानो जाबाय स्किप खालामालासिनो ओमफ्राय इम्परटेन्ट एकदमबारे बिराद माने मोजां मानसिखौ लोगो मोनगोन नोंथांमोनहा दिनैहाय गारिजों माबाखाय बारा ইয়াৰ পিছতে আমাৰ সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আজি আমাৰ মাজত আজি এই যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত অনুষ্ঠিত হোৱা যুৱ দৃষ্টি শীৰ্ষক অনুষ্ঠানটিত আমাৰ অতিথি হিচাপে আসন গ্ৰহণ কৰিছে আমাৰ এগৰাকী অসমৰ সুসন্তান তথা আমাৰ অসমখনক আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হওক বিভিন্ন ক্ষেত্ৰত অসমখনক
সুগায়িকা আমাৰ সমূহ বৰকবৰদালৈ মৰান্তৰিক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই শুভ দিন স্বামী বিবেকানন্দৰ জন্মদিন উপলক্ষে আয়োজন কৰা ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত যুগদৃষ্টিৰ সমূহ কৰ্মকৰ্তালৈ বৰ আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। মাননীয় বিশিষ্ট অতিথিবৃন্দ ক্ৰমে সাংসদ পল্লৱভূষণ দাস ডাঙৰীয়া, এটা হাত চাপৰি দিবলৈ আহ্বান জনালোঁ। বলো ভাৰত মাতা কি, সকলোৱে দীঘলকৈ এটা হাত চাপৰি দিয়ক। কিয়নো স্বামী বিবেকানন্দজীয়ে কৈছিলে উঠা জাগা আৰু লক্ষ্য প্ৰাপ্ত নোহোৱাকৈ হাত চাপৰি ৰখিব নালাগে। মিষ্টাৰ আছাম সোণৰ পদক লাভ কৰে আৰু থাইলেণ্ডত মিষ্টাৰ ইউনিভাৰ্চেল 2022ত চিলভাৰ পদক জিকিছে। তেওঁ বৰপেটাৰ লগতে অসমৰ লগতে ভাৰতবৰ্ষৰ যুৱক হয় ইণ্টাৰনেশ্যনেল এই পদক সোণৰ পদক গ্ৰহণ কৰে। এক দীঘলীয়া হাত চাপৰি দিব অনুৰোধ জনাওঁ। প্ৰকল্প গ্ৰহণ কৰে। বৰ্তমান তেওঁ এজন আদৰ্শ যুৱ উদ্যোগী। তেখেতৰ কৃতিত্ব বায়ুক্ৰক পদ্ধতিৰে মৎস্য উৎপাদনৰ পৰা প্ৰথম শাৰীৰ উদ্যোগী ৱৰ্ল্ড ইউথ স্কিল ডে উপলক্ষে থাইলেণ্ডত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ, প্ৰজন্মৰ যুৱ উদ্যোগী বঁটা লাভ, কৃষি ক্ষেত্ৰত জৈৱ প্ৰযুক্তিৰ সংশোধনৰ ওপৰত কাম কৰাৰ বাবে NSDM-ৰ সম্বৰ্ধিত ASDM-ৰ দ্বাৰা আয়োজিত স্কিল ডে প্ৰগ্ৰেমত অংশ লৈ বলো ভাৰত মাতা কি, বন্দে। হাত চাপৰি উঠিব নালাগিছিলে। আমাৰ যুৱ অতিথিবৃন্দক আকৌ এবাৰ আহ্বান জনাইছোঁ। ইয়াৰ মাজতে এই অভিযানৰ পৰা বহু যুৱ প্ৰজন্মক অন্ধকাৰৰ ভয়ানক জীৱনৰ সন্মুখীন হোৱাৰ পৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে আৰু আমিও দৃঢ় বিশ্বাসী যে অসম চৰকাৰৰ এই পদক্ষেপক ফলত লোৱাৰ উপৰিও সকলোৱে একজোট হৈ সহায় কৰে। বলো ভাৰত মাতা কি, বন্দে। সকলোকে এটা হাত চাপৰি দিয়ক। হাত চাপৰি যাতে নৰখে। বলো বলো ভাৰত মাতা কি, জয় জয় শ্ৰীৰাম।
ডেনিক মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি মঞ্চলৈ নিমন্ত্ৰণ কৰিব বিচাৰিছোঁ পেৰিছ বসুমতাৰী। পেৰিছ বসুমতাৰী এগৰাকী বিশেষকৈ নতুন মকৰা তেখেতে আৱিষ্কাৰ কৰি পেলাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। সকলোকে এটা জোৰদাৰ হাত চাপৰি তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। বলো ভাৰত মাতা কি। পেৰিছ বসুমতাৰী ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি মঞ্চলৈ নিমন্ত্ৰণ কৰিব বিচাৰিছোঁ সকলোৰে পৰিচিত ভূষণ পাঠক। আমি সকলোৱে চিনি পাওঁ ভূষণ পাঠক। হেল্ল' ইণ্ডিয়াৰ থিম ছং তৈয়াৰ কৰিছিলে। মই নিৰূপৰ দাদাক এটা জোৰদাৰ হাত চাপৰিয়ে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি। ডাঙৰীয়ানে আৰ্চাৰী খেলৰ জৰিয়তে ৰাষ্ট্ৰীয় স্তৰত অসমক প্ৰতিনিধিত্ব কৰি সফলতা অৰ্জন কৰিছে। তেখেত এগৰাকী প্ৰশিক্ষক তথা ক্ৰীড়া সংৰক্ষক। ক্ৰীড়াৰ জৰিয়তে আমাৰ ৰাজ্যখনলৈ খ্যাতি আৰু যশস্যা কঢ়িয়াই অনা বড়ো ডাঙৰীয়ানে এই আপাহতে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ তৰফৰ পৰাও আমি অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সকলোকে হাত চাপৰিৰ দ্বাৰা বড়ো ডাঙৰীয়ানীক উষ্ম অভিনন্দন জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। এতিয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কণ্ঠশিল্পী ৰূপে স্থান ল'বলৈ সক্ষম হৈছে। উল্লেখ্য যে বজাৰী ঠাইডোখৰ কলা সংস্কৃতিৰ বাবে সৰ্বজন বিদিত। এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাব খুজিছোঁ শ্ৰীযুত প্ৰণৱ তহবিলদাৰ। भारत माता की। लोगोफोर बिराद मानसि दङ ओमफ्राय बिराद दावरावथारनाय फिसालाया थानो हाला मिथिं सिङावहाय ओंखायनो बाहेरायाव ओंखारबोबाय। थ' लोगोफोर दिनैनि भिडिअखौ आं बेयावनो दोनथ'नोसै प्रग्राम जोबाबाबो। नोंथां भिडिअखौ जोबजासिम नायनायनि थाखाय रोजा रोजा साबायखर थाबाय। थेंक इउ, लाभ इउ अल।